हेलो फ्रेंड्स या आमी खाबले बहिसु दे दुपरिया हाजत अकल आमी तिनिटाय हम माक पुतेक जेक बापेके बाहिया बाहिया काমৰ जगाते खाइ দিয়া গতিকে আমি একেবাৰে দুপৰিয়া হাত সিম্পলকৈ খাই থওঁ কিন্তু আজি মই আপোনালোকৰ লগত আগতে এতিয়া মানে শেয়াৰ কৰিম এটা মোৰ ভাল লগা ৰেচিপি ভাবিলো অকমান চাটনি বনাও গতিকে আপোনালোকৰ আগতে শেয়াৰ কৰো আৰু এয়া যে দেখিছে মোৰ পদিনা পাত দেখিছেনে পুৰা একদম দলনি হৈছে খাবলৈ অনাই 3-4টা মান খাজি থৈছিলো কিন্তু এতিয়া ধুনিয়া হৈ আছে খাব পৰা হৈ আছে আৰু এয়া মছন্দৈ পাত আমাৰ বাৰীখনত জতে ভৰি দিয়ে ততে মছন্দৈ পাতে পাব মানে কি হয় মছন্দৈ এনেকুৱা এটা বস্তু মানে গুটে বাৰীখনে পুখাই নেকি নাজানো যত ওলাই আছে গতিকে ভাবিলো অকমান চিঙি আনো দেখিছেনে আৰু এইয়া মই আজি মোৰ চাটনি বিশেষ দিবলগীয়া পাতটো আপোনালোকৰ লগত শেয়াৰ কৰিম বুলি ভাবিছো দেখিছে না এজবা কি গছ চিনি পায় নে অমৰা গছ আছিল বিৰাট ডাঙৰ আছিল কাটি দিলে এতিয়া কুম পাত ধুনীয়া ধুনীয়া মিলছে আৰু চাটনিৰ লগত অমৰা পাত খাবলৈ খুব ভাল হয় আপোনালোকে বা কোনে কোনে খাই পাইছে জনাবচোন অমৰা পাত কিন্তু অকল চাটনিতে নহয় দেই মাছৰ লগতো খাই বিৰাট ভাল লাগে আৰু কোনোবাই বেলেগ ৰেচিপি জানে নেকি মোক ক'বচোন দেই অমৰা পাতৰ এয়া দেখিছেনে মই অকমান নিমখ দি এইখিনি তিয়াই থম এই কাৰণে তিয়াই থম কাৰণ কি কাৰণে জানে নে ইয়াত বাৰিষা কি হয় জুক চুক কিবা কিবি মানে কুমজেলকা থাকিব পাৰে যে হে নিমখত তিয়াই লৈ এতিয়া ভালদৰে ধুই লৈছো অৱশ্যে হেবুনো ওলালে কত খাব পাৰিম নহয় নে কিন্তু দি খোৱাতকে ধুই ললে দেখি পাম নহয় নে নিমখ অকমান দি থৈ দিও হেগেনে এয়া ধুই মেলি ললো গতিকে বলক মোৰ চাটনিটো আজি আপোনালোকৰ লগত দেখুৱাম এয়া দেখিছেনে ধুনীয়াকৈ এইখিনি মিক্সিত ভৰাই লৈছো আৰু বিশেষনো চাটনিত কি দিম বিশেষ তেনেকৈ একো নিদু ডিম মানে কি আৰু জলকীয়া বি জলকীয়া জ্বলা হলেহে খাই ভাল লাগে দেখিছেনে এটা দি দিছো আৰু ৰসুন কেইফুটামান আৰু আদা এইখিনি ধুনীয়াকৈ পিচি ল'ম আৰু এতিয়া এয়া মই পিচি আছো কিন্তু পিচিছো যদিও ঠাইখিনি দিয়া কাৰণে কি হয় কোমলীয়া ঠাইয়ে আছিল বাৰু ভালকৈ গুৰি নহল হে পানী আৰু অকমান দি দিছো এতিয়া ধুনীয়াকৈ গুৰি হৈ গল দেই কি ক'ব আৰু দুপৰীয়া সময়ছোৱাত কিমান কাম হয় নহয়নে বাৰু মাইকী মানুহৰ তাৰ চাটনিখিনি উলিয়াই লওঁ আৰু তাতে ল'ৰা ছোৱালী থাকিলে কি বনাও কি নবনাওকে ভাবি থকা নহয়নে বাৰু ভাত নাখায়ো যিহেতু অৱশ্যে চাটনিখিনি বাৰু মই লগালে নাই বনোৱা নোৱাৰে সেইকেইটা জ্বলা খাব ৰাতিলৈ থৈ দিম অকণমান বিস্তাৰে খাবহি এতিয়া বনাই আপোনালোককো দেখুৱাম বুলি বনালো এয়া ভাত বাঢ়িছো আৰু আমাৰ তিনিটালে কি ক'ব আমাৰ ইহঁতক খোৱাত বিৰাট বেয়া গম পাইছেনে কিবা এটা হ'লেহে খাব বিচাৰে সেই কালি আনিছিলে মাংস অকণমান বইল কৰি থৈ দিলোঁ মানে এতিয়া সেই আলু দি শুকানকৈ ভাজি দিছোঁ আলু পিটিকা এয়াই আৰু অকণমান এটা তিয়ঁহ কাটি লৈছোঁ আৰু চাটনি কি ক'ব খোৱা মানুহ নাথাকিলে পাল মৰাটো বেছি সহজ নহয়নে আজিলৈ খাই লওঁ বাই দেই